गरेसराव 2 घन्टा लामा बन्द खालामनाय हाबाफारि जालाङो। बायहाटा सारियालिनिफ्राय गरेसर जानानै बगामाथि फोनांजाबनाय गाज्रि थासारिनि लामाखौ फिन बानायफिननांगौनि दाबिजों गरेसर ओनसोलनि रायजो राजाफोरा लामा बन्द खालामनानै सोमावसारनाय हाबाफारि लायो। सोमावसारनाय रायजोफोरा हिमन्त बिश्व शर्मा गो बेक, बिश्वजित दैमारी गो बेक, दिलीप शइकिया हाय हाय, बीजेपी सरकार हाय हाय, यूपीपीएल सरकार हाय हाय, भवेश कलिता गो बेक, आसाम सरकार हाय हाय बायदि स्लगान होनानै गरेसर ओनसोलखौ गोमखांहोयो। गुबुन फारसेथिं थांनाय गोलाव बोसोर गरेसर ओनसोलनि गोबां रायजो राजाफोरा लामा गाज्रिनि थाखायनो गोबां जेंनाजों मोगा-मोगि जाबोनायनि उनावबो जायगानि सुबुं थान्दैया जेबो उदिस लायैनि अजद रायजोफोरनि। लोगोसेनो फैगौ लोकसभा बिसायख'थिनि सिगां सोरखारा लामाखौ बानायनायनि राहा लायाब्ला गोख्रों सोमावसारनायनि हुमखि होयो गरेसर ओनसोलनि सोमावसारारि रायजो राजाफोरा। जी पथ अवरोध कार्यसूची এই কাৰ্যসূচী আমি গ্ৰছৰবাসী ৰাইজৰ সহযোগত আমি সন্মানে হোৱা বুলি আমি আশা ৰাখিছোঁ আৰু আমি ক'ব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু আমাৰ মাননীয় অধ্যক্ষ ডাঙৰীয়াক তেখেতে এই ৰাস্তাইদি প্ৰতিদিনে অহা যোৱা কৰাৰ পিছতো এই ৰাস্তাটো তেখেতৰ দৃষ্টিত কিয় নপৰিল সেইটো আমাৰ চিন্তাৰ বিষয়। আৰু আমাৰ মাজত আমাৰ যিটো আমাৰ MP পৰিষদীয় আমাৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া তেখেতকো আমি অনুৰোধ জনাব বিচাৰিছোঁ তেখেতৰ দিনত গুৰেশ্বৰত কি এটা কাম কৰিলে মই আজিলৈকে বিচাৰি নাপালোঁ। সেয়েহে আমি ইয়াতে থকা গুৰেশ্বৰবাসী ৰাইজে অনাগত দিনত যি লোকসভা এই নিৰ্বাচন হ'ব এই নিৰ্বাচনত আপোনালোকে যিসকলে গুৰেশ্বৰবাসী ৰাইজৰ কাৰণে যি পাৰ্টীয়ে এই গুৰেশ্বৰবাসী ৰাইজৰ হৈ কাম কৰিব তেখেতসকলক ভাবি চিন্তি নিজৰ বিবেকৰ দ্বাৰা যাতে ভোট দিয়ে। মই ক'ব নাযাওঁ ভোট দিব নালাগে বুলি ভোট, কিন্তু যিসকল জনপ্ৰতিনিধিয়ে গুৰেশ্বৰৰ কাৰণে মাত মাতিব গুৰেশ্বৰৰ কাম কৰিব যাতে গুৰেশ্বৰৰ অফিচ কাছাৰীবিলাক যাতে অন্য এঠাইলৈ লৈ নাযায় তেনেকুৱা ধৰণৰ প্ৰতিনিধিয়ে গুৰেশ্বৰবাসী ৰাইজে ভোট প্ৰদান কৰিব বুলি মই গুৰেশ্বৰবাসী আজিৰ এই পথ অৱৰোধ কাৰ্যসূচীৰ দ্বাৰাই মই অনুৰোধ জনাইছোঁ। যুগ যুগ ধৰি অসম চৰকাৰখনে ৰামগাঁও নাগিজুলি পথটো নিৰ্মাণ কৰিম বুলি কথা দি আহিছে, আজি পৰ্যন্ত কিন্তু এই ৰামগাঁও নাগিজুলি পথটো মেৰামতি কৰা আমাৰ পৰিলক্ষিত নাই, যাৰ ফলত বিভিন্ন সময়ত স্কুলীয়া ছাত্ৰ ছাত্ৰীকে ধৰি বা বিভিন্ন যাত্ৰীক দুৰ্ঘটনাত পতিত হৈ প্ৰাণ পৰ্যন্ত হানি হৈছে। আমি বিভাগীয় কৰ্তৃপক্ষক তথা অসম চৰকাৰক বাৰে বাৰে কাতৰভাৱে আহ্বান জনাই আহিছোঁ যদিও এই পথটোৰ মেৰামতিৰ ক্ষেত্ৰত কিন্তু আজিলৈকে উচিত পদক্ষেপ লোৱা আমাৰ পৰিলক্ষিত হোৱা নাই, যাৰ বাবে আমি গুৰেশ্বৰবাসী ৰাইজে আজি গুৰেশ্বৰৰ মাজমজিয়াত 2 ঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই ৰূপায়ণ কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰ তথা স্থানীয় বিধায়ক ভৱেশ কলিতা, বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী আৰু অসমৰ মুখ্যমন্ত্ৰী তথা লোক নিৰ্মাণ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিব বিচাৰিছোঁ যে অনতি বলমে ৰামগাঁও নাগিজুলি পথ অৰ্থাৎ গুৰেশ্বৰৰ পৰা বগামাটিলৈ যোৱা যিটো পথ এই পথটো নিৰ্মাণ কৰিব লাগে, অন্যথা আমি গুৰেশ্বৰবাসী ৰাইজে এই অঞ্চলত সেইসকল ভণ্ড প্ৰতিশ্ৰুতি দিয়ে আমাক মিছা প্ৰতিশ্ৰুতি দিয়ে প্ৰলোভিত কৰি অহা নেতাসকলৰ প্ৰৱেশ নিষিদ্ধ কৰিম। আনকি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰেশ্বৰৰ এখন নিৰ্বাচনী সভাত দম্ভালি মাৰি কৈ গৈছিল যে আমি নিৰ্বাচনৰ আগে আগে গুৰেশ্বৰৰ পথছোৱা বহল কৰিম আৰু নিৰ্মাণ কৰিম, কিন্তু বহলৰটো দূৰৰ কথা যি আমাৰ এখন গাড়ী যাব পৰা ৰাস্তাটো আছে সেইটোকে নিৰ্মাণ কৰিবলৈ তেখেতসকলে আজিলৈকে সমৰ্থ হোৱা নাই। সমৰ্থ হোৱা মানে গুৰেশ্বৰবাসী ৰাইজক আচলতে সদায় মাহিয়াৰ দৃষ্টি নিক্ষেপ কৰে তেখেতসকলে। গতিকে আমি গুৰেশ্বৰবাসী ৰাইজে আজি সকীয়াই দিব বিচাৰিছোঁ স্থানীয় বিধায়ক ভৱেশ কলিতা, অসম বিধানসভাৰ অধ্যক্ষ ভৱেশ কলিতা আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছোঁ অনতি পলমে আমাৰ এই ৰাস্তাটো নিৰ্মাণ কৰি এই অঞ্চলৰ ৰাইজক যাতায়াতৰ ক্ষেত্ৰত সকাহ দিয়ক, অন্যথা আমি কিন্তু জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু জংগী আন্দোলনৰ সময়ত যদি নঘটিবলগীয়া ঘটনা ঘটে তাৰ বাবে কিন্তু আমি দায়ী নহ'ম, তাৰ বাবে দায়ী হ'ব কিন্তু বিভাগীয় কৰ্তৃপক্ষ আৰু অসম চৰকাৰ। আমি কিন্তু বুজিব পৰা নাই, হয়তো অসাধু ব্যৱসায়ীসকলৰ লগত প্ৰশাসনৰ কিবা বুজাবুজি আছে নেকি আমি নিশ্চিত হ'ব পৰা নাই, আমি হৈ থকা বুলিও ক'ব বিচাৰোঁ নাই, কিন্তু আমাৰ সন্দেহ হৈছে প্ৰশাসনৰ সন্মুখেৰে অবৈধভাৱে লাইচেঞ্চ নথকা ড্ৰাইভাৰে কেনেকৈ ডাম্পাৰ চলাই আছে, ট্ৰেক্টৰসমূহ স্কুলৰ সময়তো যি দ্ৰুতগতিত এই মাজমজিয়াৰে গুৰেশ্বৰ চহৰৰ মাজমজিয়াৰে ট্ৰেক্টৰসমূহ দিনত কেনেকৈ মাটি কঢ়িয়াই ইমান দ্ৰুতগতিৰে যাব পাৰে, ইয়াৰ অন্তৰালত আচলতে কি আছে, প্ৰশাসনৰ কিবা দুৰ্বলতা আছে নেকি? আমি বাৰম্বাৰ অনুৰোধ জনাই আহিছোঁ প্ৰশাসনক যে দিনৰ ভাগত অন্ততঃ ট্ৰেক্টৰ চলাচল বন্ধ কৰক, কাৰণ ইতিমধ্যে এনেকুৱা ট্ৰেক্টৰৰ দুৰ্ঘটনাগ্ৰস্ত হৈ বহু ছাত্ৰ ছাত্ৰী প্ৰাণহানি হৈছে, বহু লোক পংগু হৈছে।